2 নম্বৰৰ 3টো লৈছো একে দিছে না 3টো চোৱাছো 3টো কি দিছে 104 into 96 এতিয়া তোমালোকে চোৱাচোন কি কৰিলে আমাৰ অভেদলৈকে ৰূপান্তৰিত কৰিব পৰা যাব মনতে ভাবাচোন 1 নম্বৰ কথা মনত ৰাখিব লাগিব আমি কি কৈছো যে একৰ পিঠিত আমি শূন্য বহুৱালে আমাৰ পূৰণফলটো সুবিধা হয় 10 100 1000 নে কি কোৱা গতিকে আমাৰ এটা সুবিধা হৈ আছে চোৱাচোন 104 টো আমি কি কৰিব পাৰো কেনেকৈ লিখিব পাৰো চোৱা 100 plus 4 104 মানে কি লিখিলো 100 plus 4 yes into এতিয়া 96 মানে কি লিখিব পাৰিম চোৱাচোন এটা কথা মনত ৰাখিব লাগিব আমি কি বিচাৰি থাকো সদায় 10 100 1000 অৰ্থাৎ 1 কি কৰিব লাগিব শূন্য বিচাৰি থাকো 1ৰ পিঠিত আমি শূন্য বিচাৰি থাকো এতিয়া 96 মানে কি হ'ব 100 minus 4 yes 100 minus 4 okay it's clear তোমালোক ইয়াতে 100 ইয়াতে 100 ইয়াতে 4 ইয়াতে 4 প্লাস মাইনাস অর্থাৎ কোনটো অভেদৰ লগতে মিলি গল 3 নম্বৰ অভেদটো হেয়া আমি লিখিম আমি জানো কি জানো আমি জানো x plus a into x minus a is equal to x square minus a square okay বা আমি এটো কি লিখিব পাৰো তোমালোকৰ ঘৰত কি পাইছা y বুলি x minus তেতিয়াহলে এটো কি লিখিম আমি y square okay এটো মই কি লিখিব পাৰো p লিখিব পাৰো এটো কি লিখিব পাৰো p লিখিব পাৰো তেনেহলে এটো কি হ'ব p হ'ব হয় যি কোনো হ'ব আমি কি পাইছো y পাইছো y কি দিলো y গতিকে এটো আমাৰ কি হ'ব y হ'ব ওকে এতিয়া ইয়াৰ লগত তুলনা কৰাছোন এতেকে কি হ'ব that of implies কি লিখিম 100 plus 4 100 minus 4 is equal to কি লিখিব পাৰো 100 square minus 4 square okay বুজি পাইছা x মানে 100 y মানে 4 x মানে 100 y মানে 4 plus minus okay এতিয়া কি হ'ব এনসারটো 100 square মানে কি 100 into 100 অর্থাৎ 4টা শূন্য minus 4 4 মানে কি 4 into 4 আমি কি লিখিব পাৰো 16 ওকে এতিয়া আমি কি লিখিম যে 10000 ৰ পৰা 16 মাইনাস কৰিম 10000 ৰ পৰা 16 মাইনাস কৰিলে কি হ'ব সোয়া 9900 কি হ'ব ওকে এইটো আমাৰ ৰিজাল্ট অৰ্থাৎ আমি কি পালো 100 plus 4 into 100 minus 4 is equal to এটো পালো অর্থাৎ আমি কি পালো 104 into 96 is equal to আমি কি পালো 9984 ওকে বুজি পাইছা তেতিয়া হলে আমি পিছৰ অংকলৈকে যাব পাৰো ওকে এবাৰ আমি আহিছো 3 নম্বৰৰ একলৈকে 3 নম্বৰ একটোত কি দিছে 3 নম্বৰ প্ৰশ্নকিটাত কি কৈছে উৎপাদক বিশ্লেষণ কৰা ইয়াত উৎপাদক বিশ্লেষণ কৰিবলৈ হলে কি কৰিব লাগিব আমি অভেদ কেইটালৈকে চাব লাগিব অভেদ কেইটা প্ৰয়োগ কৰি আমি ইয়াত কি কৰিম উৎপাদক বিশ্লেষণ কৰিম এতিয়া চোৱা 9x square plus 6xy plus y square এটো 3 নম্বৰ একটো লৈছো এতিয়া চোৱা ইয়াত কোনটো অভেদ ব্যৱহাৰ হ'ব তোমালোকে গোটেই কেইটা অভেদ চাবা ইয়াত যেটো ঋণাত্মক নাই গতিকে যিকেইটা অভেদত ঋণাত্মক চিন আছে সেইকেইটা অভেদ আমি নাভাবো যিকেইটা ধনাত্মক চিন আছে অৰ্থাৎ যোগ আছে সেইকেইটা অভেদৰ লগত ইয়াক মিলাবলৈ যত্ন কৰিম এতিয়া তোমালোকে এনেদৰে কিছুমান টিপস মনতে ভাবি লৈ অংককেইটা চাব লাগিব এতিয়া চোৱা 1 নম্বৰ অভেদটো চোৱাচোন কি আছে
আমি জানো x স্কোয়ার প্লাস 2x y plus y square is equal to x plus y whole square. এটো কে নম্বৰ অভেদ? 1 নম্বৰ অভেদ। এতিয়া এই 1 নম্বৰ অভেদ মতে ইয়াক মিলাব পাৰি নেকি চাও। কাৰণ কি আছে প্ৰথম পদটো এটা স্কোয়াৰ আছে, বৰ্গ আছে, আৰু এটা পদত আমি কি পাইছো? বৰ্গ পাইছো। আমাৰ এই অভেদটো দুটা পদত বৰ্গ আছে। ওকে, গতিকে এইটোতো দুটা পদত বৰ্গ আছে, গতিকে আমি ইয়াৰ লগত তুলনা কৰি চাব পাৰো। এতিয়া চোৱাচোন, এইটো মই নিম 9x স্কোয়াৰ প্লাস 6xy প্লাস y স্কোয়াৰ, ইয়াক কিহলৈকে ৰূপান্তৰিত কৰিব পাৰো? 9টোক আমি 3x কৰিব নোৱাৰোনে? চোৱাচোন, হয়নে? 9x স্কোয়াৰ মানে 3 into whole x স্কোয়াৰ, 3 into 3 9x স্কোয়ার প্লাস 2 into 3x, কিয় 3x কৰিলো? 2x x ইয়াতে 3x আছে, গতিকে মই কি দিলো? 3x দিলো into y। কিয় y দিলো? কাৰণ ইয়াত y স্কোয়াৰ আছে, এই কাৰণে ইয়াতে y দিছো। ইয়াতে y স্কোয়াৰ আছে, ইয়াত কি আছে? y আছে প্লাস y স্কোয়াৰ। মিলিছে? এতিয়া চোৱা, মই যে সূত্ৰত ভাঙিলো, অভেদত ভাঙিলো, এইটো মানে মই কি পাব লাগিব? ইয়াৰে এই দ্বিতীয় পদটো সমান হৈছে নে নাই চাবই লাগিব। যদি সমান নহয় আমাৰ এইটো নহব। 6xy আছে, এইখিনি মানে 6xy হয় নে নহয় চোৱাচোন। 2 into 3 6x into y xy, 6xy is very simple। গতিকে আমি 6xy পালো, 6xy পালো। ওকে মই বোল, ওকে চোৱা, এতিয়া তাৰ মানে আমি এইটো কি আকাৰত লিখিব পাৰো? x plus y, অৰ্থাৎ মই কি লিখিব পাৰো? 3x plus y whole square, অৰ্থাৎ x মানে 3x, y মানে y। এইটোৱে আমাৰ কি হল? উৎপাদক বিশ্লেষণ হৈ গল। ওকে, তেতিয়াহলে আমি বেলেগ এটা লওঁ। 3 নম্বৰৰ 3টো লৈছো। 3 নম্বৰৰ 3টো কি দিছে চোৱাচোন? x স্কোয়ার মাইনাস y স্কোয়ার ডিভাইডেড বাই 100। ওকে, 100 দিছে না? ওকে, 100 দিছে। এতিয়া চোৱা, এবাৰ আমি 3 নম্বৰৰ 3টো লৈকে গেছো। 3 নম্বৰৰ 3টোত কি দিছে? x স্কোয়ার মাইনাস y স্কোয়ার ডিভাইডেড বাই 100। এটা কোনটো অভেদত হ'ব চোৱাচোন? ভেৰি সিম্পল, তোমালোকে দেখি চাগে গম পাইছা। 1 নহয়, 2 নহয়, 3। কাৰণ 1 আৰু 2 কিয় নহয় বুলি কৈছো? পঞ্চাত এনে নহয় বুলি ক'লে নহব। কিয় নহয়? কাৰণ 1 আৰু 2 কেইটা পদ আছে? 3টা পদ আছে। x স্কোয়ার প্লাস twice xy প্লাস y স্কোয়ার, 3টা পদ আছে। ইয়াত কেইটা পদ? 2টা পদ। 2টা পদ থকা আমাৰ অভেদ কি আছে? 3 নম্বৰ। কি আছিল? চোৱা, কোনটোৰ লগত মিলে? আমি জানো x স্কোয়ার মাইনাস y স্কোয়ার is equal to x plus y, x minus y। ওকে, ঠিক, এইটো x স্কোয়ার, এইটো কি বুলি ধৰি লৈছো? y স্কোয়ার বুলি ধৰি লৈছো। সেয়ে আমি লিখিব পাৰো, সেয়ে x square minus y square divided by 100 is equal to, মই লিখিব পাৰো x square minus কি লিখিম? y by 10 whole square। কাৰণ কি আকাৰত নিব লাগিব? x square minus y square আকাৰত নিব লাগিব। এই স্কোয়াৰটো অকল y লগত থাকিলেও নহব, অকল 10ৰ লগত থাকিলেও নহব। দুটা লগ হৈ এটা হ'ব লাগিব, আৰু এই এটাৰ ওপৰত স্কোয়াৰটো থাকিব লাগিব। ইয়াত y স্কোয়াৰৰ ওপৰত y ৰ ওপৰত স্কোয়াৰ আছে, গতিকে y মানে মই কি বুলি এটা হ'ব লাগিব। সেইটো y by 10ক এটা বুলি ধৰি লৈছো, লৈ তাৰ ওপৰত কি দিছো? মই স্কোয়াৰ দিছো, যেটো সমান কি হ'ব লাগিব? এইটোৰ সমান হ'ব লাগিব। হৈছে না নাই চোৱাচোন? y স্কোয়াৰ 10ৰ ওপৰত স্কোয়াৰ দিলে কি হ'ব? 100 হ'ব। 10 into 10 100। ভেৰি সিম্পল।
এতিয়া তেতিয়াহ'লে এইটো ডেফিনেশ্যন মতে আমি এইটো কি লিখিব পাৰোঁ x প্লাছ y মানে কি আছে y/10 হোল ইনটু x মাইনাছ y মানে কি আছে y/10 ওকে এইটো আমাৰ কি হৈ গ'ল উৎপাদক হৈ গ'ল বাছ ভেৰি চিম্পল x প্লাছ y/10 হোল ইনটু x মাইনাছ y/10 মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে চাবা অংকবিলাক ইমানেই সহজ ইমান সহজ মাত্ৰ আমি নিজকে কি কৰিব লাগে বুদ্ধি কৰি মিলাই ল'ব লাগিব যে এইটো এনেকুৱা অভেদ হ'ব সেইখিনিত তোমালোকে বিচাৰি চাবা কেনেকৈ বিচাৰি চাবা তোমালোকে চাবা প্লাছ আছে নে মাইনাছ আছে যদি প্লাছ আছে প্লাছৰ ডেফিনিশ্যন অভেদ কেইটা চাবা যদি তাত মাইনাছ আছে মাইনাছৰ অভেদ কেইটা চাবা যদি প্লাছৰ অভেদ কোনকেইটা আছে তাত কি আছে দুইটাত স্কুৱেৰ আছে নে নাই যদি দুইটাতে স্কুৱেৰ আছে তেতিয়াহ'লে 1 নম্বৰটোত চাম যদি এটাত স্কুৱেৰ আছে তেতিয়াহ'লে একেবাৰে 4 নম্বৰটোত চাম আৰু মাইনাছ থাকিলে কি চাম 2 আৰু 3 চাম যদি দুটা পদ আছে নিশ্চয় 3 নম্বৰ ডেফিনেশ্যনটো চাম বা 3 নম্বৰ অভেদটো চাম আৰু যদি 3টা পদ আছে মাইনাছত থাকি তেতিয়াহ'লে মই 2 নম্বৰ অভেদটো চাম ভেৰি চিম্পল ওকে ইয়াৰ পিছত মই 4 নম্বৰটোলৈকে আগবাঢ়িছোঁ চ' 4 নম্বৰ অংককেইটাত কি দিয়া আছে তোমালোকে চোৱা 4 নম্বৰ অংককেইটাত বিস্তাৰ কৰিব দিছে বিস্তাৰ কৰা অৰ্থাৎ বিস্তাৰ কৰা মানে কি তাহাঁতৰ পূৰণফল উলিয়াই যোৱা পূৰণফল উলিওৱা এতিয়া আমাক এইটো কি দিছে x প্লাছ টুৱাইছ y প্লাছ 4z হোল স্কুৱেৰ এইটো পূৰণ কৰিবলৈ হ'লে আমি অভেদ কেইটা লৈ চাব লাগিব অভেদ নিশ্চয় আমি পোনপটীয়াকৈ তোমালোকে দেখিছা এইটো বেছি চিন্তা কৰিবলগীয়া অভেদ নহয় কাৰণ 3টা পদ আছে কি আছে 3টা পদ গতিকে 1 2 3 4 নহয় খাতাম তাত কাৰণ দুটা কি আছে 3টা পদৰ বৰ্গ নাই ইয়াত 3টা পদৰ বৰ্গ কোনটো অভেদত আছে সেই অভেদটো পোনপটীয়াকৈ আমি জানো এইটো লিখি দিওঁ ওকে 3টা পদ থকা 3টা পদৰ বৰ্গ উলিয়া অভেদটো কি জানা আমি জানো কি জানো x প্লাছ y প্লাছ z হোল স্কুৱেৰ 3টা পদৰ বৰ্গ অভেদটো মনত ৰাখিবলৈ ইমান সহজ মনত চোৱাচোন তুমি একেবাৰে সহজ দেই তোমালোকে চোৱা x স্কুৱেৰ প্লাছ y স্কুৱেৰ প্লাছ z স্কুৱেৰ হৈ গ'ল বৰ্গকেইটা আমাৰ হৈ গ'ল এতিয়া তুমি দুটা পদ লোৱা কেইটা দুটা তাৰ লগত 2ৰে পূৰণ কৰি যোৱা দুটা পদৰ পূৰণফল লোৱা তাৰ লগত তুমি 2ৰে পূৰণ কৰি যোৱা বছ হৈ গ'ল 2ৰে পূৰণ কৰিম প্ৰত্যেকটো পদকে 2ৰে পূৰণ কৰিম 2ৰে পূৰণ কৰিলো এতিয়া দুটা পদৰ পূৰণফল কি x ইনটু y কি ললো x ইনটু y প্লাছ 2 আৰু দুটা পদ কি লিখিম y ইনটু z কি লিখিম y ইনটু z চোৱাচোন কিমান সহজ 2 ইনটু কি লিখিম এই দুটা হৈ গ'ল এতিয়া কি হ'ব এই দুটাৰ জোৰ ৰৈ গ'ল নহয় z ইনটু x হৈ গ'ল এইটো আমাৰ অভেদ আমি পাইছোঁ এইটো মনত ৰাখিবৰ কাৰণে এনেদৰে তোমালোকে ভাবি ল'ব ভেৰি চিম্পল বহুত ল'ৰা ছোৱালীয়ে এইখিনিত অকণমান ভুল কৰি পেলায় ভুল নকৰিবা ভেৰি চিম্পল বুলি ক'লোঁ মই তোমালোকক কি কৰিম আকৌ কৈছোঁ এইকেইটাতো পোনপটীয়া বৰ্গকেইটা জানাই তোমালোকে প্ৰত্যেকটো পদকে মই বৰ্গ কৰিছোঁ তাৰপিছত 3টা পদৰ প্ৰত্যেকটোকে আমি জোৰ কৰিম 3 জোৰ কৰিম আৰু তাৰ লগত 2ৰে পূৰণ কৰিম জোৰ কি কৰিছোঁ x y হোল লগত 2ৰে পূৰণ y z লগত 2ৰে পূৰণ z x লগত 2ৰে পূৰণ ওকে এতিয়া হলে এইটোৰ লগত এইটো কাৰ লগত মিলাই দিয়া এইটোৰ লগত মিলাই দিয়া যেনে চোৱা তেতিয়া হলে মই কি লিখিম এতেকে
কি লিখিম x plus 2y plus 4z whole square is equal to কি লিখিম x square y square plus z square ইয়াত লিখিম x square plus y square y মানে কি আছে 2y whole square plus z square z মানে কি আছে ইয়াত 4z square plus 2 into x x মানে কি আছে x এ আছে y মানে কি আছে 2y আছে 2y আছে বাস ইফালে ইয়াত লিখি দিছো আৰু তলৰ লাইনটো লিখি দিছো চোৱা 2 into yz y মানে কি আছে 2y z মানে কি আছে 4z plus 2 into zx z মানে কি আছে 4z into x মানে কি আছে x এ আছে ওকে very simple এতিয়া তোমালোকে পূৰণ কৰি যোৱা আৰু ইয়াতে কোনাই কৰিবলগীয়া x square plus 2y whole square মানে কি লিখিম 4y square plus 4z square তাৰ মানে কি 4 into 4 16z square plus 2 into x into 2y অর্থাৎ কি লিখিম 2 into 2 is equal to 4 x into y is equal to xy okay next come to this line okay 2 into 2 into 4 2 into 2 4 into 4 is equal to 16 y into z y z plus 2 into 4 8 z into x zx okay so এটো আমাৰ পূৰণফল হৈ গল অৰ্থাৎ আমি কি কৰিলো ইয়াক আমি কি কৰিছো বিশ্লেষণ কৰিছো অৰ্থাৎ যেটো পদ দিছিল যেটোৰ আমাৰ বৰ্গ কৰিবলৈ দিছিলে সেই বৰ্গৰ আমি বৰ্গফলটো এইটো পালো কি প্ৰয়োগ কৰি অভেদ প্ৰয়োগ কৰি কোনটো অভেদ প্ৰয়োগ কৰিছো এইটো অভেদ প্ৰয়োগ কৰিছো সো এই অভেদটো প্ৰয়োগ কৰি আমি ইয়াৰ পূৰণফল উলিয়াইছো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এনেদৰে আমি সহজভাৱে কিছু অভেদ বাছি ল'ব লাগিব আৰু সেই অভেদত পেলাই লৈ আমাৰ দিয়া সমস্যাসমূহ আমি হেলা ৰঙে সমাধান কৰিব পাৰোঁ ওকে তেতিয়াহ'লে ইয়াৰ পিছলৈকে আমি আগবাঢ়িছো আমি 4 নম্বৰৰ 6টো লৈছো চোৱাচোন 4 নম্বৰৰ 6টো কি দিছে 1/4a minus 1/2b plus 1 whole square এটা চোৱা তিনিটা পদ এটা দুটা তিনিটা এই তিনিটা পদৰ বৰ্গ উলিয়াব লাগে তিনিটা পদৰ বৰ্গ আমি একেটাই পাইছো অভেদ এই মাত্ৰ যেটো 4 নম্বৰৰ একটো কৰোতে যেটো অভেদ লৈছিলো সেইটো অভেদেই পাইছো চোৱাচোন সেইটো অভেদেই লিখিব লাগিব আমি জানো পাৰা একো কথা নাই হল এইটো পালো এতিয়া এইটো মানে কি that of implies 1/4a minus half of b plus 1 whole square এতিয়া চোৱা ইয়াত ঋণাত্মক আছে আমাৰ কিন্তু ইয়াত গোটেই কেইটা ধনাত্মক আছে কি কৰিম এইটো আমি কিহলৈকে ৰূপান্তৰিত কৰি ল'ব লাগিব ধনাত্মকলৈকে ৰূপান্তৰিত কৰি ল'ব লাগিব মই কেনেদৰে ধনাত্মকলৈকে ৰূপান্তৰিত কৰিম চোৱাচোন কিন্তু তাৰ মানাংকৰ কোনো সালসলনি হ'ব নোৱাৰিব এতিয়া চোৱা 1/4a মানে কি 1/4a মাইনাস তো মই প্লাস কৰি দিম ওকে প্লাস তেতিয়াহ'লে ইয়াতে তাকি দিব লাগিব -1/2p কিয় -1/2p দিলো কাৰণ এটো মাইনাস আছে হল নাই এক্সাক্ট ৰিজাল্ট হেতু হৈছে নাই চোৱাচোন মাইনাস ইনটু প্লাস মাইনাস এ পাম ইয়াত কোনো পৰিৱৰ্তন হোৱা নাই মাত্ৰ আমি চিনটো ধনাত্মকলৈকে ৰূপান্তৰিত কৰি লৈছো কেনেকৈ ৰূপান্তৰিত কৰি লৈছো তাৰ মানৰ কোনো পৰিৱৰ্তন নোহোৱাকৈ হয় নহয় ইয়াৰ পিছত +1
একেবাৰে উজু প্লাস 1 ওপৰত কি আছে স্কয়াৰ আছে স্কয়াৰ এতিয়া আমাৰ হৈ গল এইখিনি x বুলি ধৰি লম এইখিনিক মই কি বুলি ধৰি লম y বুলি ধৰি লম আৰু এইটোক মই কি বুলি ধৰি লম z বুলি ধৰি লম অৰ্থাৎ এইটো মানে x এইটো মানে y আৰু এইটো মানে z বুলি ধৰি লৈছো এতিয়া এইটো অভেদত আমি বহুৱাই দিম কেনেদৰে বহুৱাই দিম চোৱা এতিয়া মই কি লিখিম x স্কয়াৰ অৰ্থাৎ মই x স্কয়াৰ মানে কি লিখিবা কোৱা x মানে কি লিখিছো 4a স্কয়াৰ ওকে প্লাস y স্কয়াৰ y মানে কি লিখিছো ইয়াত মাইনাস হাফ b লিখিছো y মানে কি লিখিছো মাইনাস হাফ b স্কয়াৰ প্লাস z স্কয়াৰ z মানে কি আছে ইয়াত 1 আছে 1 স্কয়াৰ ওকে নেক্সট প্লাস 2x x মানে কি 1/4a y মানে কি সোয়া মাইনাস হাফ b ওকে নেক্সট মই কি লিখিম প্লাস 2y y মানে কি লিখিম কি আছে y মানে মাইনাস হাফ b ইনটু z z মানে কি আছে 1 আছে তার পিছত কি আছে প্লাস 2 ইনটু z z মানে কি আছে 1 আছে x x মানে কি আছে 1/4a 1/4a হোল স্কয়ার মানে মই কি লিখিব পাৰো 1/16a স্কয়ার 4 স্কয়ার কৰিলে কি হ'ব 16 প্লাস মাইনাস অফ বর্গ কৰিলে কি হয় মই ইয়াৰ আগৰ ক্লাছত কৈছিলো ঋণাত্মক চিহ্নত যদি ঘাত কৰা হয় ঘাতটো যদি যুগ্ম সংখ্যা হয় তাৰ ৰিজাল্টটো কি আহে ধনাত্মক আহে গতিকে মই লিখিম প্লাস 1/2 স্কয়ার মানে কি 1/4 b স্কয়ার প্লাস 1 স্কয়ার এটো এটা সোৱা এতিয়া আমি এটো এনেকে কৰিব পাৰো এইটো আৰু এইটো কি কৰিব পাৰো কাটিব পাৰো 2 ৰে 4 মই কি পাৰো দুবাৰ ইয়াক 2 ৰে দুইবাৰ ইয়াক 2 ৰে একবাৰ ওকে তেতিয়া হলে কি আহিলে 1 বাই কি আহিলে ইয়াত সব প্লাস ইনটু মাইনাস কি দিম মাইনাস দিম তেতিয়া হলে সোৱা 1/2 ইনটু 1/2 b a আৰু b এইটো 1/2 a আৰু b এইটো 1/2 মাইনাস প্লাস মাইনাস ওকে নেক্সট এই পদটো সোৱা এই পদটো কি আছে প্লাস মাইনাস মাইনাস ইয়াত 2 ৰে 1 ইয়াত 2 ৰে 1 কি থাকিলে অনলি কি থাকিলে b থাকিলে b ইনটু 1 থাকিলে b ইনটু 1 থাকিলে ইয়াত কি আছে সোৱা প্লাস 2 ৰে 1 2 ৰে 2 অৰ্থাৎ কি থাকিলে 1/2 a 1/2 ইয়াৰ পিছত আমি কি কৰিম তেতিয়া ৰিজাল্টটো কি আহিলে সো এক্সাক্ট ৰিজাল্টটো কি আহিলে 1/16a স্কয়ার প্লাস 1/4 b স্কয়ার প্লাস 1 স্কয়ার মানে 1 এতিয়া মাইনাস কি হলে হাফ ইনটু হাফ 1/4 ab তাৰ পিছত এটো আহিলে কি মাইনাস b প্লাস হাফ অফ a ওকে পদ কেইটা আছে 1 2 3 4 5 ওকে এইটোই হল আমাৰ কি পূৰণ ফল তেতিয়া হলে আমাক কিছু আমাক যেটো পূৰণ কৰিব দিছিলে তাৰ পূৰণ ফলটো আমি পালো